Hey everyone, নমস্কাৰ মোৰ নাম সয়ানিকা আৰু কালাৰছন ছায়া এই চেনেলটোলৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'টোত মই কোনো মেকআপ লুক ক্ৰিয়েট কৰি নেদেখুৱাও আৰু আজিৰ ভিডিঅ'টো কেৱল মহিলাৰ কাৰণেও নহয় আজিৰ ভিডিঅ'টো মহিলা পুৰুষ ছোৱালী ল'ৰা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে যি ঠাণ্ডা আহিলে ছালখন ড্ৰাই হৈ যোৱা ছাল ফাটাৰ সমস্যাত ভুগে শৰতৰ শেষৰ ফালৰ পৰা শীতৰ এই সময়খিনি আমাৰ জলবায়ুটো খুব শুকান হৈ থাকে বতাহত কোনো হিউমিডিটি নাথাকে যাৰ ফলত আমাৰ স্কিনখন খুব সোনকালে শুকান হৈ যায় ঠাণ্ডাত স্কিনখন শুকাই যোৱাটো একো ডাঙৰ কথা নহয় প্ৰত্যেকজন মানুহৰে ঠাণ্ডা অহাৰ লগে লগে এইটো প্ৰবলেম হয় কিন্তু ৰাইট টাইমত যদি আমি স্কিনখনৰ কেয়াৰ নলওঁ তেতিয়া কিন্তু এই সমস্যাটো ডাঙৰ হ'বগৈ পাৰে গতিকে আহক ঠাণ্ডা স্কিনখনৰ কেনেকৈ কেয়াৰ ল'ব লাগে তাৰ বিষয়ে কথা পাতোঁ ঠাণ্ডা সোমোৱাৰ লগে লগে আমাৰ স্কিনখন অলপ টানি টানি ধৰে অলপ ড্ৰাই হ'বলৈ ধৰে সেইটো হৈছে ফাৰ্ষ্ট ষ্টেজ তাৰ পিছত হাততেই হওক বা মুখতেই হওক ডেড স্কিন বিলাকৰ এটা লেয়াৰ পৰিব ধৰে যোনটো লেয়াৰৰ কাৰণে আমাৰ স্কিনখন খহটা যেন লাগে ইয়াৰ পিছত হয়তো আপোনাৰ স্কিনখন ইচি হ'ব খজুৱাব আৰু তাৰ পিছত যেতিয়া আপুনি খজুৱাই নখ লগায় তেতিয়া হয়তো তেজো ওলাব পাৰে তেনেকুৱা হ'লে আকৌ ডক্তৰৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে গতিকে সেই ষ্টেজটো পোৱাৰ আগতেই ঠাণ্ডা সোমোৱাৰ লগে লগে আমি স্কিনৰ যত্ন লোৱা ষ্টাৰ্ট কৰি দিব লাগে মই আজি স্কিনৰ যত্ন ল'বৰ বাবে এনেকুৱা কিছুমান কামৰ কথা ক'ম যোনবোৰ আপুনি কৰিব লাগে আৰু এনেকুৱা কিছুমান কাম যোনবোৰ আপুনি এভয়েড কৰিব লাগে কৰিব লগা কামবিলাকৰ প্ৰথম কামটো হৈছে যে আপুনি স্কিনখনত ময়শ্চাৰাইজাৰৰ এটা লেয়াৰ লগাই স্কিনখন প্ৰটেক্ট কৰি ৰাখিব লাগে আচলতে আমাৰ স্কিনখনে নিজে নিজৰ প্ৰটেক্ট কৰিবলৈ অইল জেনেৰেট কৰে বা অইল সেক্ৰেশ্যন কৰে স্কিনে নিজে জেনেৰেট কৰা অইলখিনি আমাৰ স্কিনৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰৰ নিচিনাকৈ থাকে কিন্তু যেতিয়া আমি পানীৰে হাতখন ধুই দিওঁ বা মুখখন ধুই দিওঁ সেই পানীৰ লগতে আমাৰ স্কিনত থকা অইলখিনি বৈ যায় এতিয়া পুনৰ স্কিনে অইল জেনেৰেট কৰিবলৈ অন্ততঃ 1 ঘণ্টা মোৰ ক্ষেত্ৰত 1 ঘণ্টা 1.5 ঘণ্টামান লাগে কিন্তু পানীৰে ধুই দিয়াৰ পৰা এই স্কিনে নিজে অইল জেনেৰেট কৰা সময়খিনিৰ মাজৰ সময়খিনিতে স্কিনখন ড্ৰাই হ'বলৈ ধৰে সেই মাজৰ সময়খিনিতো গৰম দিনত আমাৰ স্কিনখন ড্ৰাই নহয় কাৰণ বতাহত অলৰেডি হিউমিডিটি থাকে আৰু আমাৰ স্কিনখনে বতাহৰ পৰাই হিউমিডিটিখিনি লয় কিন্তু ঠাণ্ডা দিনত যেহেতু বতাহত হিউমিডিটি নাথাকে বা আৰ্দ্ৰতা নাথাকে সেইকাৰণে আমাৰ স্কিনখন সোনকালে ড্ৰাই হৈ যায় গতিকে কৰিব লগা কামটো হৈছে যে আমাৰ মুখখন বা হাতখন বা যিকোনো অংশ ধোৱাৰ পিছত পানীৰে ধোৱাৰ পিছত লগে লগে ময়শ্চাৰাইজাৰৰ এটা লেয়াৰ লগাই ল'ব লাগে যাতে স্কিনখনত চাৰিওফালৰ শুকান বতাহটোৰ প্ৰভাৱ নপৰে ৰাতিপুৱা উঠি মুখ হাত ধোৱাৰ পিছতে আপুনি ময়শ্চাৰাইজাৰ লগাব পাৰে যিকোনো ব্ৰেণ্ডৰে অইল বেছড বা ৱাটাৰ বেছড ময়শ্চাৰাইজাৰ লগালেই হ'ল আৰু ময়শ্চাৰাইজাৰটো আপুনি মুখ হাত ভৰি সেই সকলোবোৰ অংশতে লগাব যোনবোৰ কাপোৰেৰে ঢাক খাই নাথাকে আৰু বাহিৰৰ শুকান বতাহটোৱে প্ৰভাৱ পেলাব পাৰে ওঠত বৰোপ্লাছ বৰলিন এনেকুৱা ধৰণৰ ক্ৰীম লগাব পাৰে তেতিয়া আৰু ওঠ ফাটাৰ সমস্যা নাথাকিব সেকেন্ড কৰিব লগা কামটো আপুনি গা ধোৱাৰ পিছতেই কৰিব লাগে ঠাণ্ডা দিনত স্কিনখন সফট কটন গামোচাৰে মুচিব লাগে আৰু খুব জোৰছে মুচিব নালাগে লাহে লাহে পানীখিনি টুকি ল'লেই হ'ল গাত অলপ পানী থকা অৱস্থাতে আপুনি যিকোনো ধৰণৰ তেল লাগিলে সৰিয়হ তেলেই হওক বা নাৰিকল তেলেই হওক বা মই লগোৱা ধৰণে অলিভ অইলেই হওক গোটেই গাতে লগাই ল'ব তেতিয়া আপোনাৰ গোটেই দিনটোৰ কাৰণে স্কিনখন সফট আৰু হাইড্ৰেটেড হৈ থাকিব থাৰ্ড কৰিব লগা কামটো আপুনি ৰাতি কৰিব লাগে শুৱাৰ আগতে কাৰণ ৰাতিৰ সময়খিনি এনেকুৱা সময় য'ত আমাৰ গোটেই বডিটোৱে বা স্কিনখনে হিল হ'বলৈ সময় পায় চাওক ময়শ্চাৰাইজাৰে আপোনাৰ স্কিনখনত এটা প্ৰটেক্টিভ লেয়াৰহে ক্ৰিয়েট কৰে ই স্কিনৰ ভিতৰত সোমাই গৈ স্কিনখন কিয়ৰ নকৰে স্কিনখন কিয়ৰ কৰিবলৈ হ'লে আপুনি কিছুমান বেলেগ বস্তু ইউজ কৰিব লাগিব কোনোবা দিনা যদি স্কিনখনত ময়শ্চাৰাইজাৰ লগাবলৈ পাহৰি যোৱা গৈছে আৰু স্কিনখন অলৰেডি ড্ৰাই হ'বলৈ লৈছে তেতিয়া ৰাতি শুৱাৰ আগতে আপুনি স্কিনত গ্লিচাৰিন লগাব পাৰে গ্লিচাৰিনে স্কিনখন ৰেজুভেনেট কৰাত সহায় কৰে গ্লিচাৰিনে ডেড স্কিনৰ লেয়াৰবোৰ সফট কৰি দিয়ে আৰু যেতিয়া আপুনি নিমখেৰে এক্সফলিয়েট কৰিব তেতিয়া ডেড চেলবোৰ সহজে আঁতৰি যাব ঠাণ্ডাত বহুতৰে গেৰুৱা ফাটাৰ সমস্যা থাকে গেৰুৱা দুটা যদি ব্ৰাছ কৰি চাফা কৰি ৰাখে আৰু ৰাতি শুৱাৰ আগতে ক্ৰেক ক্ৰীম লগায় আৰু মোজা পিন্ধি শুৱে তেতিয়া গেৰুৱা ফাটাৰ সমস্যাটো বহুত কমি যায়
ফ'ৰ্থ আৰু ফিফথ এই কাম দুটা সেইসকলৰ কাৰণে যাৰ স্কিনখন ঠাণ্ডাৰ কাৰণে অলৰেডি ডেমেজ হৈছে বা অলৰেডি আপোনাৰ ড্ৰাই ফ্লেক্স বা ড্ৰাই স্কিন হৈ গৈছে। এই কাম দুটা আপুনি সপ্তাহত এবাৰকৈ কৰিলেও স্কিনখন ভাল হোৱাত সহায় হ'ব। গতিকে ফ'ৰ্থ কৰিব লগা কামটো হৈছে যে সপ্তাহত এবাৰ আপুনি স্কিনত এটা মাস্ক লগাব লাগে। মই 1 টেবুল চামুচ গাখীৰৰ সৰ আৰু 1 টেবুল চামুচ গোলাপৰ থেতালি লোৱা পাহি লওঁ। সেইখিনি মিক্স কৰি তাৰে মই মুখত এটা মাছাজ কৰোঁ প্ৰায় 1 মিনিটমান সময়ৰ কাৰণে। গাখীৰে স্কিনখন ক্লিন কৰে বুলি আমি সকলোৱে জানো। গাখীৰৰ সৰতো যথেষ্ট পৰিমাণে অইল থাকে যি স্কিনখনক হাইড্ৰেটেড কৰি ৰাখে আৰু স্কিনত ৰিংকলছ পৰিবলৈ নিদিয়ে। লগতে গোলাপৰ পাহিৰ ৰসেও স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখে আৰু সুথিং কৰাত সহায় কৰে। ফিফথ, স্কিন এক্সফলিয়েশ্যন। ডেড চেলছবিলাকে স্কিনত যোনবোৰ ড্ৰাই ফ্লেক্স ক্ৰিয়েট কৰে সেইবোৰ আঁতৰাবৰ কাৰণে আপুনি এটা এক্সফলিয়েটৰ ইউজ কৰিব লাগিব। কিন্তু যোনবোৰ নৰ্মেল স্কিনৰ এক্সফলিয়েটৰ হয় বজাৰত যোনবোৰ পায় সেইবোৰ হয়তো ঠাণ্ডাৰ এই সমস্যাটোৰ কাৰণে অলপ বেছি হাৰ্ছ হ'ব পাৰে। গতিকে আপুনি ঘৰতে নিজে এটা এক্সফলিয়েটৰ বনাই ল'ব পাৰে যোনটো স্কিনৰ কাৰণে ছফ্টো হয় আৰু স্কিনৰ ডেড চেলবোৰ আঁতৰিও যায়। মই লৈছোঁ 1 টেবুল চামুচ নিমখ আৰু 1 টেবুল চামুচ নাৰিকল তেল। চেনিৰে স্কিন এক্সফলিয়েট কৰাৰ কথা গম পায়েই চাগে, কিন্তু নিমখৰ দানাবোৰ চেনিতকৈও সৰু, সেয়েহে এক্সফলিয়েট কৰোঁতে স্কিনত বেছি প্ৰেছাৰ নপৰে। তাৰোপৰি নিমখে ডেড স্কিন ৰিমুভ কৰি স্কিনখন স্মুথ কৰাৰ লগতে স্কিনখন গ্ল'ও কৰে। আৰু নাৰিকল তেল লগালে ঠাণ্ডাত যে স্কিনখন টানি টানি ধৰে সেই প্ৰব্লেমটো নাইকিয়া কৰে। মই এনেকৈ 30 ছেকেণ্ডছমান স্কিনত মাছাজ কৰোঁ আৰু তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিওঁ। আৰু ছিক্সথ কৰিব লগা কামটো হৈছে যে ঠাণ্ডাৰ দিনকেইটাত আপুনি যিমান পাৰে বাদাম, কাঠবাদাম, কাজু বা আখৰোট এনেকুৱা ধৰণৰ নাটছবোৰ খাওক। এই নাটছবিলাকত যথেষ্ট পৰিমাণৰ অইল থাকে যোনবোৰ খোৱাৰ ফলত আমাৰ স্কিনখনে অইল জেনেৰেট কৰিবলৈ সুবিধা পায়। এতিয়া কথা পাতোঁ কৰিব নলগীয়া কামবোৰনো কি। প্ৰথম কৰিব নলগীয়া কামটো হৈছে যে আপুনি স্কিনখন ঠাণ্ডাৰ দিনকেইটাত বাৰে বাৰে পানী লগাই নাথাকিব, মানে বাৰে বাৰে ধুই নাথাকিব। আৰু যদি আপুনি এনেকুৱা কাম কৰি আছে য'ত বাৰে বাৰে হাতখন ধুই থাকিব লাগে তেতিয়াহ'লে গোটেই কামখিনি কৰি লোৱাৰ পিছত আপুনি ময়শ্চাৰাইজাৰ লগাই ল'ব। বা আপুনি মোৰ নিচিনাকৈ এনেকুৱাও কৰিব পাৰে। কিচেনত কাম কৰি থাকোঁতে মোৰো কেইবাবাৰো হাত ধুব লগা হয়, সেয়েহে মই বেচিনটোৰ ওচৰতে এনেকৈ লোচন এটা থৈ দিওঁ যাতে লোচনটো দেখিলেই হাত ধোৱাৰ পিছতে লগাবলৈ মনত থাকে। ছেকেণ্ড কৰিব নলগীয়া কাম। ঠাণ্ডা দিন হ'ল বুলি আপুনি পূৰা গৰম পানীৰে গা ধুই নিদিব, কাৰণ গৰম পানীয়ে ছালখন ড্ৰাই কৰাত আৰু বেছি সহায়হে কৰে। ট্ৰাই কৰিব যাতে আপুনি নৰ্মেল টেম্পাৰেচাৰৰ পানীয়েহে গা ধুৱে। থাৰ্ড, আপুনি যদি গৰম দিনত 2বাৰ বা 3বাৰ ফেচ ৱাছ কৰিছিলে ঠাণ্ডা দিনত সেইটো এবাৰলৈ কমাই আনিব, কাৰণ ফেচ ৱাছতো এনেকুৱা কিছুমান কেমিকেল থাকে যি স্কিনখনত ড্ৰাই কৰাত সহায় কৰে। গৰম দিনত আমি বাৰে বাৰে ফেচ ৱাছ কৰিব লগা হয় কাৰণ গৰম দিনত এক্সেছ অইল থাকে স্কিনত, কিন্তু ঠাণ্ডা দিনত যিহেতু অইল জেনেৰেটেই নহয় বা খুব কম হয়, তেনেকুৱা ক্ষেত্ৰত আপুনি যেতিয়া বাহিৰৰ পৰা ঘূৰি আহে তেতিয়া ফেচ ৱাছ কৰিলেই যথেষ্ট। ৰাতিপুৱা উঠিয়ে যদি আপুনি আগতে ফেচ ৱাছ কৰিছিলে তেন্তে সেইটো এতিয়া এভইড কৰিব। ফ'ৰ্থ, বহুতেই ঠাণ্ডা দিনত ছানস্ক্ৰীন নলগোৱাকৈ বাহিৰত ওলাই যায়। গৰম দিনত ছানলাইটত যিমান UV ৰেজ আহিছিলে ঠাণ্ডা দিনতো সিমানেই আহে, গতিকে ঠাণ্ডা দিনতো আপুনি ছানস্ক্ৰীন লগাই স্কিনখন ছানলাইটৰ পৰা প্ৰটেক্ট কৰিব লাগিব। ফিফথ, আপুনি যদি ফেচিয়েল কৰোঁতে ফেচ পেকত বেচন ইউজ কৰে তেন্তে ঠাণ্ডা দিনকেইটাত বেচন ইউজ কৰাটো এভইড কৰিব। বেচনে আমাৰ স্কিনখন ড্ৰাই কৰি দিয়ে, গতিকে গৰম দিনৰ কাৰণে বেচনটো ভাল হ'ব পাৰে, কিন্তু ঠাণ্ডা দিনত স্কিনত বেচন নলগাব। ছালখনৰ যত্ন ল'বৰ বাবে আপুনি ইমানখিনিও যদি কৰে তেন্তে ছালখন নিশ্চয় সুৰক্ষিত হৈ থাকিব আৰু সতেজ হৈ থাকিব ঠাণ্ডা দিনতো। মই যোৱা মাহৰ পৰা এই একেখিনি ৰুটিনেই ফ'ল' কৰি আহিছোঁ আৰু মই নিশ্চয় ভাল ৰিজাল্ট দেখা পাইছোঁ। মোৰ স্কিনখন যোৱা বছৰৰ তুলনাত বহুত ভাল হৈ আছে। আশা কৰোঁ এইখিনি ষ্টেপ ফ'ল' কৰিলে আপোনালোকেও নিশ্চয় সুফল পাব। ভিডিঅ'টো ইমানতে শেষ কৰিম। চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু যিমান পাৰি আপোনাৰ বন্ধু ফেমিলি মেম্বাৰলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ
ঠাণ্ডাৰ দিনকেইটাত এনেকুৱা ধৰণৰ সমস্যা প্ৰত্যেকৰে হয় আৰু প্ৰত্যেকেই যদি এই ষ্টেপবোৰ জানে তেওঁলোকেও নিজৰ স্কিনখন প্ৰটেক্ট কৰি ৰাখিব পাৰিব ঠাণ্ডাৰ দিনত নিজৰ স্কিনখনক ভাল কৰি ৰাখিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব গতিকে আজিলৈ বাই